নমস্কাৰ আজি মই ৰাজাই নতুন এটা ভিডিঅ'লৈ আজি আকৌ আপোনালোকৰ মাজলৈ ঘূৰি আহিছো হয় আপোনালোকে দেখিলে মানুহে মানুহৰ বাবে নিশ্চয় আপোনালোকে আশা কৰিছো আপোনালোকে এই গিটাৰৰ সদাল তাৰৰ মাজত যি সংগীতৰ সুৰৰ মায়াজাল আপোনালোকে মানে এনজয় কৰি আপোনালোকে ভাল পালে আৰু আমি জানিবলৈ বিচাৰিম আমি এওঁলোকৰ কণকণ মইনামণিসকল আমাৰ মাজত আছে আমি জানিবলৈ বিচাৰিম যে ইয়াৰ আৰৰ ব্যক্তিজন আচলতে কোন
ইমান ধুনীয়াকৈ তেওঁলোকে বজালে ইমান ধুনীয়াকৈ তেওঁলোকে বাদ্যযন্ত্ৰবিলাক বজাইছে আমি প্ৰথম আহো এখেতৰ ওচৰলৈ ভাইটি তোমাৰ নাম আৰু কি পঢ়ি আছা নমস্কাৰ মোৰ নাম শ্ৰী লক্ষ্যজিৎ ফুকন মই ক্লাছ 9 হয় তোমালোকে বাদ্যযন্ত্ৰবিলাক যে বজাই আছা ইয়াৰ আৰু ব্যক্তিজন মানে তোমালোকৰ গুৰু কোন আমাৰ সকলোৰে মৰমৰ গুৰু তাপস ছাৰ তুমি গিটাৰ শিকি আছা গিটাৰ শিকা তোমাৰ মানে কিমান দিন হ'ল বাৰু মোৰ প্ৰায় 4 মাহ মান হ'ল প্ৰায় 4 মাহ মান হ'ল তোমাৰ আচলতে গিটাৰ বজোৱাটো তোমাৰ হবি নে তুমি ভৱিষ্যতে এই গিটাৰ বজোৱাৰ দিশত তুমি যাব বিচাৰা মই গিটাৰ বজোৱা দিশতে যাব বিচাৰা হয় তাৰপিছত আৰু মানে তোমাৰ এনেকুৱা সংগীতৰ লগত থাকি সংগীতৰ মায়াজালখনত থাকি তোমাৰ আচলতে অনুভৱ কেনেকুৱা হয় ভাল লাগে সংগীত কিয় ভাল লাগে আৰু কিমান ভাল লাগে ক'ব নোৱাৰিম বহুতেই ভাল লাগে হয় নিশ্চয় সংগীত আচলতে সংগীত কিছুমান মনৰ আবেগ আৰু কিছুমান অনুভূতিৰ এটা ভাষা মই আচলতে মোৰ সংগীত বুলি ক'লে মই এইটোৱে বুজো মোৰ ফালৰ পৰা আবেগ আৰু অনুভূতিৰ এক ভাষা আৰু সংগীতৰ ক্ষেত্ৰখনৰ পৰা আমি বহুত দিশ জানিব পাৰো আৰু আমি আহোচোন বাকী মইনামণিসকলৰ ওচৰলৈ আহোঁ মানে তোমাৰ নাম মোৰ নাম প্ৰতীক্ষা বৰগোহাঁই মই 9ত পঢ়ি আছা হয় তোমাৰ এই সংগীতৰ দিশখনত থাকি সংগীতৰ মায়াজালত বন্দী হৈ তোমাৰ অনুভৱ কেনেকুৱা হয় বাৰু খুবেই ভাল লাগে সংগীত মানে বহুত ডিপ্ৰেছ হৈ থাকিলেও সংগীতে বহুত মানে ভাল লাগে আৰু মনটো কিন্তু সংগীতে কিছুমান সংগীত আকৌ ডিপ্ৰেছনলৈ লৈ যায় আকৌ তাৰপিছত তুমি এতিয়া বৰ্তমান গীটাৰ ক্ষেত্ৰত জড়িত হৈ আছা বা সংগীতৰ ক্ষেত্ৰখনত তুমি জড়িত হৈ আছা তুমি এতিয়া যোনটো বিষয়ত জড়িত হৈ আছা এতিয়া এইটো তোমাৰ হবি হিচাপে তুমি লোৱা নে তুমি ভৱিষ্যত দিশত তুমি এইটো দিশত তুমি আগবাঢ়ি যাব বিচাৰা মোৰ গিটাৰ বজোৱা আগৰ পৰাই চখ আছিল আৰু এতিয়া মই হবি হিচাপে লৈ আছো যদি ভালকে পাৰো এতিয়া গিটাৰৰ দিশতে যাম হয় তোমাৰ এই গিটাৰৰ আৰু ব্যক্তিজন কোন বাৰু আমাৰ সকলোৰে মৰমৰ গুৰু তাপস প্ৰতিম বৰা ছাৰ হয় ছাৰ ভাল লাগে নে খুবেই ভাল লাগে কিয় ভাল লাগে বাৰু ছাৰ বহুত মৰমেৰে শিকায় আমি আগতে সংগীতৰ কথা একোৱেই নাজানো ছাৰে আমাক শিকালে গিটাৰৰ চতাল তাৰত কেনেকা বজাব লাগে ছাৰ বন্ধুৰ নিচিনা শিকায় ছাৰে খুবেই মৰম কৰে ধন্যবাদ তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো হয় মানুহে মানুহৰ বাবে আৰু অসম সংগীত গীটাৰৰ আৰু ব্যক্তিজন অৰ্থাৎ এওঁলোকৰ গুৰু হৈছে তাপস প্ৰতিম বৰা ছাৰ হয় আমাৰ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ অঞ্চলৰ এজন সাংস্কৃতিক দিশত আগবঢ়া খুবেই পৰিচিত ব্যক্তি তাপস প্ৰতিম বৰা ছাৰ আমি তাপস প্ৰতিম বৰা ছাৰৰ ওচৰলৈ যাম তাপস প্ৰতিম বৰা ছাৰৰ বৰ্তমান তেওঁ সাংস্কৃতিক দিশত তেওঁ গুৰুত্ব কিমান আমি তেওঁৰ পৰা জানিব বিচাৰিম আৰু ছাৰে আচলতে কি বিচাৰে সংগীত জগতত থাকি ছাৰে কি বিচাৰে আৰু ছাৰ কেনেকুৱা অঞ্চলৰ পৰা আহিছে ছাৰে বৰ্তমান কি কৰি আছে ছাৰ বৰ্তমান অৱস্থা কেনেকুৱা আমি সকলো খবৰ ল'ম সকলো কথা আপুনি ছাৰৰ আমি সকলো মনৰ কথা আপোনালোকৰ আগত জনাম তাৰ মাজতে আহক আকৌ এই কণমানিজনীৰ ওচৰৰ পৰা অকণমান ভণ্টিৰ নামটো অভিজ্যোতি গগৈ গীটাৰ বজাই ভাল পোৱা ন কিমান ভাল পোৱা বহুত ভাল পোৱা তোমাৰ সংগীত নিশ্চয় ভাল লাগে গান ভাল লাগে কেনেকুৱা ধৰণৰ গান ভাল লাগে যিকোনো গানক ভাল লাগে ভাল লগা গান এটা কলি গাব পাৰিবানে নোৱাৰিবা একো নাই দিয়া তোমাৰ গীটাৰ শিকা তোমাৰ কিমান দিন হৈছে এক বছৰ হৈ গ'ল বঢ়িয়া তুমি মানে গীটাৰৰ দিশত তুমি ভৱিষ্যতে গীটাৰ বজাব বিচাৰা নে তুমি এইটো হবি হিচাপে লৈছা মই গীটাৰ বজোৱাটো হবি হিচাপে লৈছা নিশ্চয় পঢ়া শুনাৰ ক্ষেত্ৰতো সাংস্কৃতিক দিশত আগবাঢ়ি যোৱা তাই কামনা কৰিছো তোমাৰ নাম মোৰ নাম তুষাৰ দেৱ মই 11ত পঢ়ি আছো আৰু মই সংগীতৰ সৈতে বহুত ক্লোজলি কানেক্টেড আৰু গিটাৰ বজাই খুব ভাল লাগে গান গোৱা নে গান নাগাওঁ গান নোগোৱা নিশ্চয় তোমাৰ গুৰু তাপস ছাৰ হয় ছাৰক ভাল লাগে ভাল লাগে কিয় ভাল লাগে ছাৰে আমাক বহুত ভালকে শিকায় আগততো ইয়াত শিকাৰ আগত আমি একো জনা নাছিলো ইয়াত আহি বহুত কিবা কিবি শিকিব পাৰিলো সংগীতৰ বাহিৰে আৰু ছাৰে বহুত আন কিবা কিবিও শিকাই থাকে আমাক ভাল লাগে আমাৰ বৰপথাৰ অঞ্চলৰ সকলোৰে ছাৰ ব্যক্তিত্বটো কিন্তু বহুত ভাল লাগে তুমি ছাৰে ব্যক্তিত্বটোৰ ক্ষেত্ৰত তুমি কিবা ক'ব বিচাৰা নেকি ছাৰে আগত বহুত ভাল ভাল কাম কৰিছে মানুহৰ কাৰণে সমাজৰ কাৰণে বহুত ভাল কাম কৰিছে আৰু এনেও ছাৰ আমাৰ লগতো বহুত ভাল ফ্ৰেণ্ডলি হিচাপে একদম কথা পাতে আৰু মানে সঁচাকৈ আমি তাপস প্ৰতিম বৰা ছাৰৰ ওচৰলৈ যাম তাৰ আগতে আকৌ কণ মইনামণিসকলৰ কৰা অকণমান এটা প্ৰগ্ৰেম আমি চাই লওঁ
আহক হাঁহি টুকুৰা চেনেলৰ ফালৰ পৰা পুনৰ মই ৰাজাই আপোনালোকক আমাৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আমি এতিয়া আহিছোঁ এওঁলোকৰ গুৰু অৰ্থাৎ আমাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ অঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰত এজন বিখ্যাত ব্যক্তি তাপস প্ৰতিম বৰাদেৱৰ ওচৰলৈ আহকচোন আমি তাপস প্ৰতিম বৰাদেৱৰ মনৰ কিছুমান কথা আমি জানিব বিচাৰোঁ বৰাদেৱ এই কণ কণ মইনামণিসকলৰ মাজত থাকি আপোনাৰ কেনেকুৱা ধৰণৰ অনুভৱ হয় বাৰু মোৰ কেনেকুৱা মানে ইহঁতৰ মাজত থাকিলে মই পৃথিৱীত এখন মানে স্বৰ্গৰ ভিতৰত মানে স্বৰ্গত থকা নিচিনা অনুভৱ কৰোঁ আৰু ইহঁতৰ মাজতে আচলতে মই জীৱনটো কটাই আছোঁ আজি সৰুৰে পৰাই মানে প্ৰায় 83 চনমানৰ পৰাই মই ল'ৰা ছোৱালীৰ মাজতে জীৱন কটাই আছোঁ মাজতে প্ৰায় 1.5 বছৰমান বিচনাতো থাকিলোঁ অসুখ এটা হৈছিলে তাৰপিছত আকৌ ঈশ্বৰে হয়তো প্ৰায় কণ কণ ল'ৰা ছোৱালী বা ৰাইজৰ মৰম আশীৰ্বাদতে আকৌ উঠিব পৰা হ'লোঁ আৰু এতিয়াও ইহঁতৰ মাজতে আকৌ তেনেধৰণে ইহঁতক লৈ জীয়াই আছোঁ আৰু বহুত আশা আছে ইহঁতক লৈ মোৰ সেই আশাখিনি কিমান দূৰ সফল হয় নাজানো কিছু সফল হৈছে জানো কেতিয়াবা লাগে কিছু ল'ৰাই যেতিয়া বাহিৰলৈ গৈছে কিছুমান ভাল কাম কৰি আছেগে ভাল লাগে আপোনাৰতো শিষ্য ক'বলৈ গ'লে এওঁলোকে নহয় আপোনালোকৰ শিষ্যটো অসমৰ পৰিও অসমৰ বাহিৰতো তেওঁলোকে নিজে নিজে সংস্থাপিত হৈ গৈছে হয় মানে আপোনালোকে সাংস্কৃতিক ক্ষেত্ৰখনত আপোনাৰ অৱদান বহুত আপুনি বৰপথাৰ অঞ্চলখনৰ ধনশিৰি মহকুমাটোৰ ক্ষেত্ৰতে হওক সাংস্কৃতিক দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনাৰ বহুতো ডাঙৰ ভূমিকা আছে তেনেকুৱা ধৰণৰ আপোনালোকৰ মানে আগতে বা 83 চনত তেনেকৈ কৰি আপোনাৰ কি অৱদান আছে অনুগ্ৰহ কৰি ৰাইজৰ ক্ষেত্ৰতে জনাই অৱদান মানে কি আৰু অৱদান নহয় আচলতে ইয়াক কৰিব লাগে মোৰ কৰ্ম সাংস্কৃতিক জগতৰ মানে এজন কৰ্মী হিচাপে কৰি গৈ আছোঁ তাৰে যদি কোনোবাই অৱদান বুলি ভাবিছে তেখেতে অৱদান বুলি ভাবিছে মই কৰি গৈ আছোঁ মই 83 চনৰ পৰাই মই বহুত নিজেও শিকি আছিলোঁ বহুত ল'ৰা ছোৱালীও শিকাই আছোঁ 85 চনত পৰা আমি মানে আগতে সৰু সুৰা নাম নকৰাকৈ মানে নাম নোহোৱাকৈ এটা গ্ৰুপ চলাই আছিলোঁ পিছলৈ আমি এটা মানে ৰামধেনু শিল্পী গোষ্ঠী বুলি আৰম্ভ কৰিলোঁ তাৰপিছত প্ৰত্যাহ্বান বুলি আৰম্ভ কৰিলোঁ তাৰপিছতে এই তেনেধৰণে আগবঢ়াই গৈ আছোঁ আৰু প্ৰথম ধনশিৰি মহকুমাত অডিঅ' কেছেট 93 চনত আমিয়ে কৰিছোঁ ইয়াত মানে ধনশিৰি প্ৰডাকশ্যন বুলি এটা প্ৰডাকশ্যন হেৰি কৰি 2-3জন বন্ধুৱে মোৰ মানে ফাইনেন্স কৰিছিলে 8টা গীতৰ কথা সুৰ মই মানে কৰিছিলোঁ পৰিচালনা কৰিছিলোঁ তাত জেপিদা সন্ধ্যা বাইদেউ গাইছিলে আৰু আমাৰ বৰপথাৰৰ স্থানীয় যুৱক 3জনক মই উলিয়াই লৈছিলোঁ সৰুপথাৰ হ'ল লক্ষণ ৰায় তাৰপিছতে বৰপথাৰৰ নমোদেৱ আৰু সোণেশ্বৰ শইকীয়া বুলি তাৰপৰা পিছত ৰিমঝিম বৰষা বুলি কাৰ্বি আংলঙৰ পৰা এটা কৰিছিলোঁ তাতো মোৰ গীত 2টা আছিলে তাত মানে জেপি দাসে গাইছিলে এটা গান আৰু এটা গান গাইছিলে উন্দাসে এনেধৰণে মানে আপোনালোকৰ প্ৰথম ধনশিৰি মহকুমাৰ অডিঅ' কেছেট হিচাপে এইটো প্ৰথম নেকি বাৰু প্ৰথম অডিঅ' মানে আধুনিক গীতৰ বাকী অন্যান্য যদি কিবা কৰিছিলে আগতে কিবা লোকগীত মানে কিবা আছিলে মই সিমান ভালদৰে নাজানো এই বিষয়ে শুনিছিলোঁ পিছত কিন্তু সেই আমাৰ আগত নে পিছত সেইটোহে মই মানে ভালদৰে ক'ব নোৱাৰিম কিন্তু আধুনিক গীতৰ কেছেট প্ৰথম আমিয়ে কৰিছোঁ তাৰপিছতে মই এনেই ভ্ৰাম্যমাণ জগতৰ লগতো জড়িত আছিলোঁ 4 বছৰমান থিয়েটাৰতো আছিলোঁ আৰু তাৰপিছত সূৰ্যতেজৰ নাম চিনেমাখনতো মই গগনদাৰ লগত সংগীতৰ কাম কৰিছোঁ মানে চিনেমা মানে আমাৰ অসমীয়া জগতৰ চিনেমা ক্ষেত্ৰত আপোনাৰ অৱদান আছে অৱদান বুলি নহয় আমাৰ সহযোগ আছিলে জড়িত আছিলোঁ তাৰপিছতে এতিয়া তোমাকনো কি ক'ম তোমাৰ দেউতাও এখন চিনেমা কৰিছিলে নামটো তোমাৰ মনত আছে সপোন সংগীত পৰিচালক হিচাপে আছিলোঁ তেনেধৰণে কিছুমান কাম কৰি আছিলোঁ আৰু এতিয়াও বিভিন্ন ধৰণৰ গীত কবিতা লিখি আছোঁ মোৰ এটা কবিতা আপোনাৰ তোমাৰ 13 চনৰ সাহিত্য সভাৰ মজিয়াৰ পৰা আমিও অপৰাজয় বুলি এখন মানে দ্বিতীয় সংকলন কিতাপ ওলাইছে তাত মোৰ এই হৈছে আশা বুলি এটা কবিতা মোৰ এইটো প্ৰতিবন্ধীৰ ওপৰত বিশ্ব প্ৰতিবন্ধীৰ ওপৰত লিখিছিলোঁ মানে আপোনাৰ ঘৰত দেখিছিলোঁ সাহিত্য সভাৰ ক্ষেত্ৰতো আপোনাৰ এখন সম্বৰ্ধনা পত্ৰ দিয়া হৈছিল হয় আছে সম্বৰ্ধনা পত্ৰ হয় মানে আপোনালোকে এনেধৰণৰ ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰখনতো আপুনি আগৰ পৰাই জড়িত
আগৰ পৰাই জড়িত হয় মানে সংস্কৃতিৰ ক্ষেত্ৰখনত জড়িত হৈ কেনেকুৱা লাগে মানে সংগীতৰ মায়াজালৰ ভিতৰত আবদ্ধ হৈ সংগীতৰ মায়াজালৰ ভিতৰত আবদ্ধ হৈ মোৰ কেনেকুৱা লাগে এটা ক'বলৈ হ'লে ভাল পাওঁ সংগীত সংগীতেই মোৰ জীৱন প্ৰাণৰ প্ৰাণতকৈ আপোন মোৰ সংগীত আৰু তাতকৈ মই বহলাই ক'ব নোৱাৰিম ইয়াতে কি বুজিছা আৰু তোমালোকে তেনেকুৱা ধৰণৰ এটা মানে সংগীত বুলিলে আৰু বিশেষকৈ মই ল'ৰা ছোৱালীখিনিৰ মাজত এটা কথা মই বিচাৰোঁ যে সংগীতটো হ'ল সুৰ এই সুৰৰ কোনো জাতি ধৰ্ম ভাষা নাই যেনেকৈ দিল হুম হুম কৰে বুলি যদি মানে গানটোৰ সুৰটো আমি গুণগুণাই দিওঁ সেইটো যদি হিন্দী ভাষী মানুহ সোধে সেইটো হিন্দী গান বুলি ক'ব আৰু যদি অসমীয়া মানুহ সোধে যদি অসমীয়া গান বুলি ক'ব গতিকে কথাখিনি দিয়াৰ কাৰণে হিন্দী হৈছে অসমীয়া হৈছে গতিকে আমি সেইকাৰণে ভাষাক লৈ জাতিক লৈ ধৰ্মক লৈ মানে আজিৰ যুগত পৃথিৱীৰ আজি মানুহ গৈ মংগল গ্ৰহত থকাৰ চিন্তা কৰি আছে আজিৰ যুগত মানুহে সেই চিন্তাৰে নাথাকি আমি সংগীতৰ জৰিয়তে পৃথিৱীখনত এক শান্তিৰ পৰিৱেশ গঢ়ি যাতে আমি গান অসমীয়াতে গান ইংলিছৰ গানটো হ'ল মানে বন্দুক যাতে সেই বন্দুকটো এৰি সঁচাকৈ অসমীয়াৰ গানটো গানেৰে আমি যাতে পৃথিৱীখনক মানে ইহঁতৰ যোগেদি আমি মানে বিচাৰি পাওঁ মই তাৰে আশা কৰি কণমানি মানে মইনাসকলৰ মাজেদি আৰু কিবা ক'বা হয় আপোনালোকে নিশ্চয় তেওঁৰ বক্তব্য সুন্দৰকৈ আপোনালোকে দেখিবলৈ পালে বা শুনিবলৈ পালে এয়া হৈছে আমাৰ বৰপথাৰ অঞ্চলৰ মৰমৰ সাংস্কৃতিক জগতখনৰ ক্ষেত্ৰত তাপস বৰাদেৱ হয় তেখেতৰ কাষত এজন অভিভাৱক আছে অভিভাৱকজনৰ আমি কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম হয় আপুনি অভিভাৱক হয় হয় আপোনাৰ তাপস বৰাদেৱৰ আপোনাৰ চিনাকি হোৱা আপোনাৰ কিমান দিন হ'ল বাৰু শ্ৰী তাপস প্ৰতিম বৰাদেৱৰ লগত চিনাকি হোৱা মোৰ বৰ বিশেষ দিন হোৱা নাই যোৱা ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখে মোৰ ল'ৰাটো মানে ইয়াত এডমিশ্যন কৰাইছে তেখেতৰ ব্যক্তিত্ব যথেষ্ট আকৰ্ষণীয় হয় তেখেতৰ ব্যক্তিত্বৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে তেখেতৰ লগত চিনাকি হোৱাৰ পিছত আহিলোঁ তেখেতে যেন বোলে সংগীতৰ বা গীত বাদ্যৰ জড়িত অৱদান যথেষ্ট আহি তেখেতৰ লগত চিনাকি হৈ গম পালোঁ যে তেখেত অকল সংগীতৰ জগতখনতেই নহয় বাহিৰা তেওঁ সংগীত পৰিচালকো হয় গীতকাৰো হয় নাট্যকাৰো হয় তাৰপিছত তেখেত মানে তেখেতে গীতৰ কথা সুৰ তেখেতে দিয়ে তেখেতৰ লগত চিনাকি হৈ বৰ ভাল লাগিল তেখেতৰ লগত হয় হয় তেখেতৰ এটা গীত এজনী কণমানি এজনী গাইছে আমি অকণি আমি যুদ্ধ নিবিচাৰোঁ আমি শান্তি বিচাৰোঁ অকণমানি এজনী গাইছে গীতটো আপোনালোকৰ মাজলৈ আমি দিম আমাৰ তলত আমাৰ চেনেলটোৰ যোনটো ভিডিঅ' তাৰ তলত আমি লিংকটো দিম আপোনালোকে অনুগ্ৰহ লিংকটোত চাব আমি তাপস প্ৰতিম বৰাদেৱৰ ওচৰলৈ আহিছোঁ গীতটোৰ ক্ষেত্ৰত যে আমি অকণিবিলাকে শান্তি বিচাৰোঁ যুদ্ধ নিবিচাৰোঁ এই হয়তো মই লিখিছিলোঁ তোমাৰ কাৰ্গিলৰ যুদ্ধৰ সময়ত যেতিয়া কাৰ্গিলৰ যুদ্ধৰ সময়ত টিভিত পঢ়ি চাওঁ 99 তেতিয়া মানে যেতিয়া দেখোঁ যুদ্ধ ইপিনে সিপিনে মানুহবোৰ দৰে সৰু ল'ৰা ছোৱালীবোৰ হাহাকাৰ অৱস্থা তেতিয়া মানে এনেকুৱা শিশুসকলৰ ভিতৰত সোমাই গৈ মই এনেকুৱা এটা অনুভৱ কৰোঁ যে শিশুসকলে এইটো বস্তু বিচাৰিছে আমি অকণি দেশৰ ধৰণে যুদ্ধ নালাগে আমাক লাগে মাথো শান্তি লাগে প্ৰগতি হয় বৰাদেৱ আপুনি বৰ্তমান যোনখিনি আপুনি সাংস্কৃতিকভাৱে যোনখিনি আপুনি সাধনা কৰি আছে সেই ক্ষেত্ৰৰ পৰা অলপ হ'লেও আপোনাৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা হওক বা দল সংগঠনৰ ফালৰ পৰা অকণো আপোনাৰ কিবা এটা খবৰ ল'বলৈ মই আৰ্থিক ক্ষেত্ৰৰ কথা নকওঁৱেই বাৰু এনে অকণমান হ'লেও খবৰ ল'বলৈ আহৰি পাইছেনে বাৰু তেনেধৰণে এতিয়া পাইছে বুলিতো ক'ব নোৱাৰোঁ কাৰণ কোনো দল সংগঠনৰ তেনেকৈ আজিলৈকে মোৰ ওচৰলৈ অহা নাই মাজতে মই এই যিটো মোৰ অসুখ হৈ গ'ল মানে বডিটো লগ হৈ গ'ল সেইটো সময়ত প্ৰায় 1.5 বছৰ বিচনাত পৰি থাকিলোঁ এতিয়াও কোনো দল সংগঠন বা ব্যক্তিগতভাৱেও কোনো মোক খবৰ ল'বলৈ নাই আৰু চৰকাৰ ঘৰৰ ফালৰ পৰা চৰকাৰ দল সংগঠনে যেতিয়া বৰপথাৰৰ খবৰ নকৰে চৰকাৰৰ ওচৰলৈ যাব কেনেকৈ খবৰ মানে আপোনাৰ কিবা চৰকাৰ বা তেনেকুৱা দল সংগঠনৰ ফালৰ পৰা কিবা মনত কিবা ক্ষোভ উজাৰিব নি উজাৰিবলৈ তেনেকৈ এনেই উজাৰিবলৈতো বহুত উজাৰিব পাৰি কিন্তু তেনেকুৱা ক্ষোভ নাইও কাৰণ কিয় নাই এইটো কিছুমান ক্ষেত্ৰত মানে কিছুমানৰ ক্ষেত্ৰত মানে যেনেকৈ ভাগ্যৰ দোষ বুলি ক'ব পাৰি আজি মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছে ধৰি লওক কিবাখিনি বস্তু কিবা মই কৰি আছোঁ তাৰ কাৰণে মই কিবা এটা পাম সেইটো আশালৈ মই কৰি থকা নাই মই কৰি থকাটো এটা মানে মোৰ দায়িত্ব হিচাপে মোৰ কৰ্তব্য হিচাপে ঈশ্বৰে ধৰি লওক মোক পঠিয়াইছে বুলি ভাবিছোঁ তেনেধৰণে মই কামখিনি কৰি আছোঁ তাত কোনোবা দল সংগঠন বা চৰকাৰৰ ফালৰ পৰা কিবা এটা সহায় সহযোগ আহিলেতো ভাল লাগিব দিয়াচোন কিন্তু নহাৰ বাবে মোৰ কোনো আক্ষেপ নাই তাৰ কাৰণে মই মানে বৰ খুব বজাৰিবলৈও মোৰ একো নাই কাৰণ সেইখিনি সেইসকলে বুজিব আৰু মই মোৰ কৰ্তব্য হিচাপে কৰি যোৱাখিনি মই নিজে বুজি আছোঁ হয় তাপস প্ৰতিম বৰাদেৱে মনত অসন্তোষ নাই যদিও তেওঁ চৰকাৰৰ ফালৰ পৰা সাহায্য নাই যদিও তেওঁ দল সংগঠনৰ ফালৰ পৰা তেখেতৰ খবৰ নলয় আহৰি নাই হয় আমি অনুৰোধ জনাম আমি হাঁহি টুকুৰা চেনেলৰ ফালৰ পৰা আমি আপোনালোকক অনুৰোধ জনাম যাতে তেখেতৰ বয়সো বাঢ়ি আহিছে আৰু এসময়ত সময়ৰ গতিৰ লগে লগে যাতে তেওঁ এলাগি হৈ নৰয় আহকচোন আমি তাপস বৰাদেৱৰ খবৰ লওঁ তেখেতে বৰ্তমান কি কৰিব বিচাৰে তেখেতে ভৱিষ্যতৰ পৰিকল্পনা কি আহক আমি সকলোৱে খবৰ লওঁ
আৰু চৰকাৰকো এটা কথা অনুৰোধ জনাইছোঁ যাতে তেখেতক চৰকাৰখনে অন্ততঃ চকু মেলি চায় তেখেতৰ বয়সো যথেষ্ট বাঢ়ি আহিছে আমিও নিবিচাৰোঁ আমাৰ বৰপথাৰ অঞ্চলৰ কোনো এজন ব্যক্তিয়ে নিবিচাৰে যে যাতে তেওঁ এসময়ত গৈ তেওঁ বয়স বাঢ়ি অহাৰ লগে লগে তেওঁ এটা কোণত তেওঁ এলাগী হৈ ৰওক আমি এইটো কথা কেতিয়াও নিবিচাৰোঁ আহক আকৌ আমি তাপস বাদেৱৰ ওচৰলৈ যাব বিচাৰিছোঁ দুটিমান গীতৰ কলি আমি শুনিব বিচাৰোঁ মই গীত সময়ৰ গীত লিখি ভাল পাওঁ একদম জীৱনৰ প্ৰথম গীতটা মই লিখিছিলোঁ সেইটো গীত লিখিছিলোঁ তোমাৰ 80 চনতে নেকি নে কোন সময় সেই 80 চনৰ ভিতৰতে সৰুপথাৰ ব্লকত আমি আন্দোলন কৰি থাকোঁতে লাঠিচাৰ্জ হৈছিলে আমি পলালোঁ অসম আন্দোলনৰ সময়ত এই ৰেলেদি আহি থাকোঁতে মোৰ মনলৈ কেইটামান ভাৱ আহিছিলে সেই ভাৱকেইটাকে মই মানে সেই শব্দখিনিক মই গাঁঠি পেলাই এটা গীত কৰিছিলোঁ সেই জীৱনৰ মোৰ প্ৰথম গীত তাৰে টুকুৰা এটা শুনাই দিছোঁ টুকুৰাটো মানে গোটেই গীতটোৱে শুনাইছোঁ চুটি গীত অসম আমাৰ জন্মভূমি আই অসমী বোলো আমি মুক্তি যুঁজত নামিছোঁ আমি আই অসমী চৰণ প্ৰণামী আই অসমী চৰণ প্ৰণামী অসমৰ পৰা অবৈধ বিদেশী যাবই লাগিব অসম ত্যাগী অসমত কোনো অবৈধ প্ৰৱেশ নিদিওঁ হ'বলৈ নিদিওঁ আমি এই সংগ্ৰাম শেষ সংগ্ৰাম এই সংগ্ৰাম শেষ সংগ্ৰাম শেষ শৰাইঘাটৰ ৰণস্থলী শেষ শৰাইঘাটৰ ৰণস্থলী শেষ শৰাইঘাটৰ ৰণস্থলী ধন্যবাদ জীৱনৰ প্ৰথম গীত এইটো আমিও নিবিচাৰোঁ সঁচাকৈ অসমৰ কোনো এজন ব্যক্তিয়ে নিবিচাৰে যে কোনো অবৈধ বাংলাদেশী আমাৰ অসমত অনুপ্ৰৱেশ কৰক বা অসমত তেওঁলোকৰ বোজা জাপি দিয়ক সেইটো আমি এটা ভিডিঅ' যোগেদি আপোনালোকক জনাইছিলোঁ সেইটো কথা বা আমি এতিয়া বৰ্তমান এইটো বিষয়ত আলোচনা নাহোঁ সাংস্কৃতিক দিশতে থাকোঁ হয় আৰু বৰাদেউ আমাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত থকা এখন বিদ্যালয় বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় 1947 চনত প্ৰতিষ্ঠা হৈছিল সেইখনৰ সোণালী জয়ন্তীত আপোনাৰ আমি শুনিবলৈ পোৱা মতে আপোনাৰ 6টা কোৰাছৰ ভিতৰত 5টা কোৰাছে বোলে আপোনাৰ কথাষাৰ সত্যনে হয় মই এটা পতাকা উত্তোলনৰ পৰা ধৰি 5টা কোৰাছ মই নিজেই লিখিছোঁ ফুল কৰিছোঁ আৰু মই নিজেই গোটেইখিনি মানে এৰেঞ্জ কৰি পেলাই তাত সকলো সংগত কৰি দিছোঁ আৰু তাত মানে যিখন স্মৰণিকা ওলাইছিলে তাত মানে 47 চনৰ প্ৰতিষ্ঠাৰ ওপৰত মই এটা গীত লিখিছিলোঁ সেই গীতটো তাত হয় এটা গীতৰ কলি নিশ্চয় তাৰ আগত মই কথাষাৰ কৈ লওঁ মোৰ মন যায় গীতিকাৰ হ'বৰ মন যায় সুৰকাৰ হ'বৰ গীত গাই গাই এখন সমাজ গঢ়িব গীতেৰে ভৰা সুৰেৰে ভৰা য'ত মানুহে দাম পায় ভূপেন দাই কৈছিলে তেখেতৰ গানত ন অসমীয়া আৰু থলুৱা অসমীয়া বুলি এটা সমন্বয়ৰ গীত এটাৰ মাজত কৈছিলে ঠিক সেই কথাৰ আঁত ধৰি মই এটা হিন্দীতে গীত লিখিছোঁ মই অসমখনৰ মানে মিনি ইণ্ডিয়া হিচাপে ভাবি পেলাই সেই আধাৰত লিখা গীতটোকে মই গাই শুনাইছোঁ हम सब हैं भाई भाई हम सब हैं भाई भाई हिंदू मुसलमान सिख ईसाई बौद्ध जैन और सनातन हम सब हैं भाई भाई हम सब हैं भाई भाई हम सब हैं भाई भाई हिंदू मुसलमान सिख ईसाई बौद्ध जैन और सनातन हम सब हैं भाई भाई हम सब हैं भाई भाई এতিয়া অসমীয়া বেংগলী বিহাৰী বুলি বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাট আনি আছে কিন্তু মই সেইটো হোৱা নাই আসামিয়া কোন কোন বাঙালি রাজস্থানী কোন কোন বিহারি কোন पंजाबी কোন गोरखाली देसी কোন কোন परदेसी हम सब हैं भाई भाई আসামিয়া কোন কোন বাঙালি राजस्थानी কোন কোন बिहारी কোন पंजाबी কোন गोरखाली देसी কোন কোন परदेसी हम सब हैं भाई भाई हम सब हैं भाई भाई हम सब हैं भाई भाई हिंदू मुसलमान सिख ईसाई बौद्ध जैन और सनातन हम सब हैं भाई भाई
सबसे प्यारा देश हमारा ये है हिंदुस्तान वतन के लिए हम सब की जान है कुर्बान सबसे प्यारा देश हमारा ये है हिंदुस्तान वतन के लिए हम सब की जान है कुर्बान जय हिंद जय हिंद जय हिंद जय हिंद जय 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 हिंद ধন্যবাদ আৰু কিবা মনৰ কথা ক'ব বিচাৰিব নি মনৰ কথা কমলটো বহুত আছে কিমান ক'বা যিখিনি ক'বলগীয়া আছে মই কৈছোৱে খালি এটাই মই সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ৰাইজৰ ওচৰত অনুৰোধ আমাক শান্তি লাগে আমি মানুহ হিচাপে জীয়াই থাকিবলৈ আমাৰ মাজত এক মানৱীয়তা গুণ লাগে ধৈৰ্য সহ্যৰ এক পৰিৱেশৰ সৃষ্টি কৰিব লাগে উঠি অহা নৱপ্ৰজন্মৰ মাজত যাতে সংঘাত নহয় সিহঁতি সদায় মৰম চেনেহ প্ৰেম প্ৰীতিৰে আগবাঢ়ি যায় মানুহ হৈ পেলাই পৃথিৱীৰ সকলো মানুহৰ লগতে মানুহ হিচাপে জীয়াই থাকিব পাৰে এই মোৰ কামনা ধন্যবাদ হয় তাপস্পতিম বৰাদেৱে কোৱাৰ নিচিনাকৈ আমি বিচাৰোঁ শান্তি আৰু সম্প্ৰীতি মানৱীয় প্ৰমূল্যবোধে আমি সকলোৱে আগবাঢ়ি যোৱাটো বিচাৰোঁ আমাক কোনো ধৰণৰ সংঘাত নালাগে আৰু আপোনালোক সকলোলৈ এটাই আমাৰ হাঁহি টুকুৰাৰ ফালৰ পৰা অনুৰোধ যাতে তাপস্পতিম বৰাদেৱৰ নিচিনা এজন ব্যক্তিক সমাজৰ সাংস্কৃতিক ক্ষেত্ৰখনত আগভাগ লোৱা এজন ব্যক্তিক আমি সকলোৱে আগবাঢ়ি যোৱাত সহায় কৰোঁ আৰু আমি হাঁহি টুকুৰাৰ ফালৰ পৰা কমিটিকে হওক বা বিভিন্ন ধৰণে হওক ইয়াৰ যাতে এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়াইছিলোঁ আৰু আজি আমি তাপস্পতিম বৰাদেৱৰ ওচৰলৈ আহিছিলোঁ আৰু আপোনালোকৰ প্ৰতি এইটোৱে যাতে আমাৰ অনুৰোধ তেখেতৰ সকলো মনৰ কথা আপোনালোকে হৃদয়ত লওক আৰু তেখেতক আগবাঢ়ি যোৱাত সহায় কৰক চৰকাৰকো এটা অনুৰোধ আমাৰ চৰকাৰলৈ এটা মানে আমাৰ এটা অনুৰোধ আমাৰ এই ভিডিঅ'টোৰ যাতে তেখেতৰ সকলো মনৰ কথাটো আপোনালোকে শুনিছেই আপোনালোকে চৰকাৰখনে চকু মেলি চাওক তেখেতক আগবাঢ়ি যোৱাত সহায় কৰক তেখেতৰ যি এক আৰ্থিকভাৱে তেখেতকো সহায় কৰক আৰু এখেতৰ যথেষ্ট বয়সো বাঢ়ি আহিছে এখেতে আৰু শাৰীৰিকভাৱে এখেতে যথেষ্ট অসুস্থ শাৰীৰিকভাৱে এখেতেতো আপুনি মনৰ জোৰত আপুনি সকলো কাম কৰি আছে মনৰ জোৰত কৰিছো আৰু মই মনৰ জোৰত কৰি আছো মোৰ ইনকম বুলিবলৈ একোৱে নাই মোৰ 8-10টা ল'ৰা ছোৱালী আছে এই ল'ৰা ছোৱালীকেইটাৰ ফিজেৰে মই পৰিয়ালটো চলাই থাকো আৰু মোৰ দুই এজন বন্ধু আছে নামটো কোনো ক'লেও নহব এজন মোৰ হৰিভকত ডম্বৰু সিংহ আৰু এজন মোৰ খুব মানে বাল্যৰ মোৰ লেংটা বন্ধু বুলি ক'ব পাৰি সাহাবুদ্দিন আহমেদ এই দুজনে মোক যথেষ্টখিনি মানে মোক বহুত ধৰণৰ মোক বিভিন্ন ধৰণৰ মোক সহায় সহযোগ আগবঢ়াই থাকে আৰু বৰপথাৰৰ বাকি ৰাইজৰ মৰমতে যি আছো আজি দোকান পোহাৰ যতে যাওঁ সবে জানে মোৰ একো নাই আৰ্থিকভাৱে তথাপি ক'বাত যদি গৈছো কিবা এটা বিচাৰিছো কোনেও না আজিলৈকে মোক কোৱা নাই আৰু মই কেতিয়া পইচা দিওঁ কিনি দিওঁ বাকি দোকানৰ মোক আজিলৈকে নিবিচাৰে যেতিয়াই দিওঁ মই কমকে দিওঁ বা পুৰাকে দিওঁ যেতিয়াই দিওঁ কিন্তু কোনদিনাখন নকয় তাপছ তোমাৰ আপোনাৰ বোলে পইচাটো দিবলৈ আছিলে আজিলৈকে কিন্তু মোক কোনো এজন দোকানীয়ে মোক কোৱা নাই আৰু সেই মৰমতে আজি বৰপথাৰত হয়তো মই এটা বুকুত সাহস লৈ মই জীয়াই আছো হয়তো নহলে কেতিয়াবা মই আজি এই ইহলীলা সম্পূৰ্ণ কৰিব লগা অৱস্থা হ'লহেঁতেন হয় সঁচাকৈ যেনেদৰে প্ৰথম মইনামণিসকলে যেনেদৰে শিকাইছিলে মানুহে মানুহৰ বাবে হয় সেই মৰমকণতে সেই মানুহে মানুহৰ বাবে কাৰণে আপুনি বৰ্তমান এইটো আপুনি যোনটো বৰ্তমান পৰ্যায়ত আছে মনৰ জোৰত আপুনি আছে আপোনাৰ কিছুমান শাৰীৰিক অসুস্থতা আমি ৰাইজক দেখুৱাম আহকচোন আমি ভিতৰলৈ গৈ এখেতৰ শাৰীৰিক অসুস্থতাৰ বিষয়ে বুজ লওঁ হয় আমি এতিয়া তাপস্পতিম বৰাদেৱৰ বাসগৃহৰ ভিতৰলৈ সোমাই আহিছোঁ তেখেতৰ শাৰীৰিক অসুস্থতাৰ বিষয়ে বুজ ল'বলৈ হয় বৰাদেৱ আপোনাৰ শৰীৰ যথেষ্ট অসুস্থতাৰ মাজেৰে আপুনি জীয়াই আছে মোৰ শৰীৰ অসুস্থতা মানে মোৰ এয়া 96 মানৰ পৰা মোৰ সম্পূৰ্ণ বডিটো লক হৈ গ'ল প্ৰায় 1.5 বছৰ দিন বিছনাতে আছিল তাৰপৰা আপুনি এনেকৈ ধৰক একো কৰিব তুমি এতিয়া নিজে ভালকে মোক হাতখন ধৰিছোৱা লৰচ কৰিছোৱাচোন তেতিয়া গম পাবা হয় দেখি আহিছোঁ আমি আগৰ পৰাই আমিতো সৰুৰ পৰা আপোনাৰ সৰুৰ পৰাই দেখি আহিছোঁ আপুনি ডিঙিটো এনেদৰে ঘূৰাব নোৱাৰে সম্পূৰ্ণ লক আৰু এতিয়া মই যদি শুই দিওঁ শুওঁতে মোৰ মানে প্ৰব্লেম কিছুমান তুমি অকণ যদি চোৱা মই শুই দেখুৱাব পাৰোঁ শুই দেখুৱাম নে হয় এতিয়া চোৱা এইটোকে মোৰ হিচিটোৱা তোমাৰ এইটো তললৈ নাযায় এইটো এনেকৈ থাকিব পাৰোঁ হয় সম্পূৰ্ণ লক হয় জোৰ দিছোঁ যদিও যোৱা নাই এইটো এনেকৈ থাকে মোৰ কোনো গাৰু চাৰুৰ প্ৰয়োজন নহয় গাৰু চাৰুৰ প্ৰয়োজন নাই কাটি হ'লেহে মোৰ গাৰু বিশেষ প্ৰয়োজন হয় বাহুত দুখ পাওঁ কাৰণে এতিয়া যে মই শুই দিলোঁ উঠিবৰ কাৰণে হয় ক'ৰবাত সহায় ল'ব লাগিব নহ'লে মই এই ভৰিৰে এইপিনে চোৱা দেখিছা নহয় এই ভৰিটো নি পেলাই বিছনাত লগাব লাগিব লগাই এনেকৈ চাদি মই এনেকৈ উঠিব লাগিব ভৰিকেইটা মোৰ এই ভৰি বেলেঞ্চটো মোৰ খুব কম মানে সেইকাৰণে মই খুব সাৱধানে খোজকাঢ়োঁ আৰু যিকোনো ঘৰত পিছলি পৰিলে মানে মই পৰিয়ে যাওঁ সদায় মই খুব সাৱধান
তুমি এতিয়া এনেই দেখিছা খোজকাঢ়োতে মোক মানে মানুহটো ফিট হৈ খোজকাঢ়ো বেকাই খুব খৰখেদাকে মই খুব কাম কৰিব নোৱাৰো আৰু এই হাত দুখন এইখিনি পৰা নাযায় এইখিনিতে এই দুটা লক ইয়াৰ পৰা নাযায় নাযায় এইখিনিৰ পৰা আৰু তোমাৰ তেনেকুৱা আকৌ মোৰ গ'ল্ডবাৰ্ডাৰ অপাৰেশ্যন আছিলে সেইটো অপাৰেশ্যন হ'ল তাৰপিছতে এতিয়া চুগাৰ টাবলেটো অলপ আছে বাৰু প্ৰেছাৰৰ প্ৰব্লেমো আছে কিন্তু এটাই কথা ঠিক বেমাৰটো মোৰ মনত ধৰা নাই যদি কেনেবাকৈ বেমাৰ মোৰ মনত ধৰে নহয় আজি তোমালোকে এইটো পৰ্যায়ত নেদেখিলো সেইকাৰণে মই ঈশ্বৰৰ ওচৰত মানে প্ৰাৰ্থনা আৰু ৰাইজৰ চাগে আশীৰ্বাদতে মই আমিও প্ৰাৰ্থনা জনাইছো যাতে আপুনি সুস্থ শৰীৰে বা মানে আপোনাৰ মনোবল যথেষ্ট আছে আপুনি মনোবলৰ মাজেৰে কাম কৰি যাওক সাংস্কৃতিক ক্ষেত্ৰখনত আৰু অলপ আগুৱাই লৈ যাওক আপুনি এটা যথেষ্ট অসুস্থতাৰ মাজেৰে আপুনি জীৱন যুদ্ধখনত মানে এজন যোদ্ধা হিচাপে আপুনি যুদ্ধ কৰি গৈ আছে আপোনাৰ সফলতা আমিও বিচাৰো না মই এতিয়া এনেকুৱা ধৰণৰ মই আজি সন্ধিয়ালৈ যদি মোৰ চাউল নাই মই সেইটোতো চিন্তা নকৰোঁ মই জানো যে ওলাই গ'লে মই কিবা এটা উপায় হ'ব পিছদিনা হ'লে মোৰ কিবা এটা প্ৰব্লেম আছে প্ৰব্লেম চল্ভ হ'ব সদায় ঈশ্বৰৰ ওপৰত ভৰসা কৰে মোৰ ল'ৰা ছোৱালীকেইটা থকালে তোমালে গম পালে তেওঁলোকেও ক'ব যে দেউতাই সদায় কয় যে ঈশ্বৰে বচাব ঈশ্বৰে চলাব আৰু সঁচাকৈ সেই ধৰণে পিছদিনাখন কিবা এটা অসুবিধা হ'লে ক'ৰপৰা হ'লে কিবা এটা হয় মোৰ মেনেজ হয় বস্তুবিলাক আৰু তেনেকৈয়ে চলি আছোঁ আৰু সেইটোৱে তাৰমানে মই কামনা কৰোঁ যাতে মোক বহুত কিবা কিবি একো নালাগে এই হাঁহি ধেমালিৰে সকলোৰ লগত কথা বতৰা পাতি শান্তিৰে যাতে জীৱনটো পাৰ হৈ যায় মই নিজৰ জীৱনটোত সেইটোৱে কামনা কৰোঁ তাতকৈ মোক একো বিশেষ একো নালাগে হয় আমিও আচলতে এইটোৱে বিচাৰোঁ আপুনি এনেদৰে কাম কৰি যাওক সাংস্কৃতিক ক্ষেত্ৰখনৰ দিশত আৰু সাংস্কৃতিক ক্ষেত্ৰখনত আপুনি যথেষ্ট আগবঢ়াই লৈ গৈছে আৰু আগবঢ়াই লৈ যাওক আৰু আপোনালোকৰ আমাৰ স্থানীয় দল সংগঠনকো আমি অনুৰোধ জনাম চৰকাৰখনকো আমি অনুৰোধ জনাইছিলোঁ আৰু এতিয়াও জনাইছোঁ যাতে এখেতে আপোনালোকে অন্ততঃ খবৰ লওক তেখেতে কি বিচাৰে তেখেতে ক'ত মানে কেনেদৰে আছে কেনেদৰে জীৱন নিৰ্বাহ কৰি আছে এই বিষয়ে আপোনালোকে খবৰ লওক অকণমান সময় উলিয়াই বৰাদেৱৰ ওচৰলৈ আহক বৰাদেৱৰ ওচৰলৈ আহি তেখেতৰ মনোভাৱ কিছুমান জানি তেখেতৰ প্ৰতি কিবা এটা আপোনালোকে সঁহাৰি দিয়ক মই এইটোৱে আপোনালোকক হাঁহি টুকুৰা চেনেলৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আৰু বৰাদেৱ যথেষ্ট কিছুমান আপোনাৰ মনত কিছুমান খুব আছে যে আপোনাক অনুষ্ঠানলৈ মাতি নিয়ে কিছুমান কোৰাছৰ ক্ষেত্ৰত হওক অনুষ্ঠানটো সেইটোতো আছে সেইটো মানে 85 পৰা পাইছোঁ বিভিন্ন মেল মিটিঙত কি হয় এই মিটিংখনত ধৰি লোৱা মানে কোনোবাই কোৰাছ ঠিক কৰি দিব তেনেকুৱাকৈ দায়িত্ব দিয়ে কিন্তু আগদিনাখন কি হয় আগদিনাখন গম পোৱা যাতে সেইসকলে একো নকৰে সেই সন্ধিয়া সময়ত হ'লেও আহি পেলাই মোৰ ওচৰত ওলাবহি মই ওচৰে পাজৰে য'ৰ ত'ৰ ল'ৰা ছোৱালী লৈ মানে ভুকুৱাই কিলাই হ'লেও এটা কোৰাছ ফিট কৰি নি পেলাই মই সেই অনুষ্ঠানটো উদ্বোধন কৰিম আপোনাৰ সেই অনুষ্ঠানটো উদ্বোধন কৰালেহে আপোনাৰ তাৰপিছতে মোক পাহৰে আৰু তাৰপিছত মানে আপোনাৰ কোনো ধৰণৰ মানে পাৰিশ্ৰমিকটো নাপায় সেইটোতো নাপায় বাৰু নিদিয়ে বেলেগ কথা কিন্তু সেইটোক লৈ পেলাই কোনোবাই ধন্যবাদ বা শলাগ আনকি মই আৰু আজি কিছু বছৰ আগত মই এটা কথা এইটো একদম স্পষ্টকৈ ক'বলগীয়া কথা আজি সদৌ অসম ছাত্ৰ সন্থাই এই ৰসৰাজৰ এটা কবিতা 12টা পাছত গোটেই অসমত একেলগত কৰাইছিলে তোমালোকৰ মনত আছেনে বাৰু মনত আছে ন তেতিয়া বৰপথাৰ হাইস্কুলত আমাৰ বৰপথাৰ কেইবাখনো কলেজ স্কুল লগ লাগি তাত 1000 গৰাকী ছাত্ৰী আছিল নি বাৰু 1000 নে কিমান আছিলে মানে 250 লাগে বুলি কৈছিলে তাত বৰপথাৰ হাইস্কুল গাৰ্লছৰ মানে BMSৰ তাৰপিছতে MC দেৱৰ এনেকৈ কৰি পেলাই মানে ল'ৰা ছোৱালীখিনি গোটাইছিলে তাত মানে সেই মানে কবিতাটোৰ মানে সুৰটো অকণমান মোৰ ককাইদেউ চন্দন বৰাই ঠিক কৰি দিছে তাৰপিছত তাল মাল লয় গোটেইখিনি মোৰ ছাত্ৰ 3জনৰ হতুৱাই মই 2 দিন প্ৰেক্টিচ কৰাইছোঁ আৰু মোক ষ্টেপ উঠা মেলা কোনো প্ৰব্লেম হয় তেনেকৈ জপিয়াই মেলি সিহঁতক ঠিক ঠাক কৰি গোটেইখিনি কৰিলোঁ সেইদিনাখন যিদিনাখন হৈছে সেইদিনাখনো মানে গোটেইখিনি মাইকৰ হেৰি পৰা ধৰি গোটেই ধুনীয়াকৈ ৰাউণ্ডকৈ ল'ৰা ছোৱালীখিনি ঠিক ঠাক কৰি নিজে আছোঁ তাত সেইদিনা লগালগ আহি উপস্থিত হোৱা মানুহকো শেষত শলাগৰ সহায়টো দিলে মোৰ ছাত্ৰ 3জনকো শলাগৰ সহায় দিলে কিন্তু মোক মোৰ নামত এটা শব্দও নক'লে মই সেইদিনাখন কিন্তু আটাইতকৈ বিশেষভাৱে ডাঙৰ দুখ পাইছোঁ সেইদিনাখনে যে সেইটো কি কথা ন মইতো পাৰিশ্ৰমিক একো বিচৰা নাই একো হেৰি কৰা নাই কিন্তু শলাগৰ সহায়টোতনো মোৰ নামটো কিয় নাহিল সেইদিনা লগালগ আহি কোনোবা উপস্থিত হৈছে তেওঁকো শলাগৰ সহায়টো দিছে শেষ মুহূৰ্তত এইটো কি জগৰ লগালোঁ মই মোৰ দল সংগঠনবিলাকৰ ওপৰত এটা কথা তেওঁলোকক মই কি জগৰ লগাই থৈছোঁ যে তেনেকৈ মোৰ পৰা কামখিনি আদায় কৰে কিন্তু কামখিনি আদায় কৰিছে মোক তেনেকুৱা এটা অৱহেলিত ধৰণে ব্যৱহাৰ কৰে সেইটোৱে মানে দুখ লাগে আৰু এই দুখ লাগিলে একো নাই সেইটো মই ঘৰৰ কাম মুৰ্গী ডাল বৰাব বুলি ভাবি সদায় আকৌ মাতিলে ৰাউণ্ডলৈ যাব নামাতিলে তেনেকৈ মাতিলে আকৌ যাওঁ মই নোযোৱাকৈ নাথাকোঁ কোনো ক'তো আপোনাৰ মানে মনত কোনো ধৰণৰ তেনেকুৱা মই ভাৱ নাই খালি এতিয়া ক'ব লগা হৈছে কাৰণে কৈ দিছোঁ কিন্তু আজিলৈকে তোমালোকৰ হয়তো আজি কিছুদিন আগত পাইছা মোক যেনেকৈ মাতিছে মই তেনেকৈ গৈ হাজিৰ হৈছোঁ ইয়াৰ কাৰণে আপোনালোকে কোনো বেয়া পাব নালাগে তেওঁ মাত্ৰ মনৰ ভাৱ তেওঁৰ মনৰ যোনটো ভাৱ সেইটো কথা তেওঁ অৱগত কৰিছে ইয়াৰ কাৰণে কোনো যাতে বেয়া নাপায়
হয় নিশ্চয় মই বেয়া বেয়া নাপায় মই আকৌ বেয়াও পোৱা নাই কিন্তু কথাষাৰ তেনেকুৱা যে হৈছে এইটো মোৰ ক্ষেত্ৰত হৈছে আপুনি বেলেগৰ ক্ষেত্ৰত যাতে নহওক মই সেইকাৰণে মই কথাষাৰ কৈছো যাতে আগলৈ বেলেগৰ ক্ষেত্ৰতে বা আপোনাৰ ক্ষেত্ৰতে যাতে আগলৈ নহওক এক্ষেত্ৰত সঁচাকৈ আচলতে কুৰাজ বা তেনেধৰণৰ অনুষ্ঠানটো উদ্বোধন কৰালৈকে কোনো এজন ব্যক্তি বা কোনো এজন শিল্পী তেতিয়ালৈকে গুৰুত্বটো নাথাকক বা তাৰ পিছতো তেওঁলোকে খবৰ লওক যে আচলতে শিল্পীগৰাকী কি বিচাৰিছে শিল্পী কেতিয়াও সমাজত যাতে অৱহেলিত নহওক আমি এটাই বিচাৰো আৰু আমি হাঁহি টুকুৰা ফালৰ পৰাও আমি সদায় চেষ্টা কৰি যাম আমি কিছুমান আপোনালোকৰ ক্ষেত্ৰ বা কমিটিয়ে হওক বা এনেধৰণৰ আমি শিল্পীৰ মনোভাৱ কিছুমান আমি আগলৈ আমি জনাই যাম যাতে আগবাঢ়ি যোৱাত আমি এওঁলোকক সহায় কৰিম আৰু আপোনালোকেও যাতে সহায় কৰক আমাৰ ভিডিঅ'টো চাওক শ্বেয়াৰ কৰক বৰাদেও আগবাঢ়ি যোৱাত সহায় কৰক লাইক কৰক যদি কিবা ইয়াত ভুল দেখিছে কমেণ্ট কৰক আৰু তেখেতৰ বৰাদেৱকো উৎসাহ জনাওক যাতে তেখেতৰ দেখিছে শাৰীৰিক যথেষ্ট অসুস্থতা আছে শাৰীৰিকভাৱে যথেষ্ট অসুবিধা আছে যাতে তেওঁলোকৰ মনোবলটো আপোনালোকে বৃদ্ধি কৰক আমাৰ হাঁহি টুকুৰা চেনেল যোগেদি আমি আপোনালোকক অনুৰোধ জনাইছো আপোনালোকে ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু বৰাদেৱক যাতে আগবাঢ়ি যোৱাত সহায় কৰক ইয়াকে কৈ মই ৰাজাই এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ধন্যবাদ